নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। জটায়ু কোন? প্ৰভু ভক্ত জটায়ুৰ আত্মত্যাগৰ কাহিনী। এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। গৃদ্ধৰাজ জটায়ু অৰ্থাৎ শগুনৰ ৰজা জটায়ু। তেওঁ আছিল প্ৰভু শ্ৰীৰামৰ ভক্ত। কেনেকৈনো শ্ৰীৰামৰ সাক্ষাৎ লাভ কৰি প্ৰভুৰ চৰণ স্পৰ্শ কৰিব পাৰে, পক্ষীৰাজে সদায় তাকেই বাঞ্ছা কৰি আছিল। দুৰাচাৰ ৰাৱণৰ হাতৰ পৰা জানকী সীতাক ৰক্ষা কৰিবলৈ পক্ষীৰাজে নিজৰ প্ৰাণো বলিদান দিছিল। অৱশেষত শ্ৰীৰাম লক্ষ্মণৰ স্পৰ্শতে তেওঁ প্ৰাণবায়ু ত্যাগ কৰিছিল। এতিয়া এই পক্ষীৰাজ জটায়ু ত্যাগৰ কাহিনীটো আপোনালোকক আমি ক'বলৈ ওলাইছোঁ। পঞ্চৱতী বনৰ পৰা ৰাৱণে সীতাক হৰণ কৰি আকাশৰ ওপৰে গৈ আছিল। নিৰাশ্ৰয় সীতাই ইনাই বিনাই কান্দি কাটি ৰাৱণক কাকতি মিনতি কৰিছিল তেওঁক এৰি থৈ যাবলৈ। লগতে তেওঁৰ স্বামী শ্ৰীৰাম আৰু দেওৰ লক্ষ্মণৰ বীৰত্বৰ কথাও সকীয়াই দিছিল। কিন্তু দুৰাচাৰ ৰাৱণে সীতাৰ কাকতি মিনতি বা কোনো কথাতেই গুৰুত্ব দিয়া নাছিল। আনকি ৰাম লক্ষ্মণৰ প্ৰতাপকো ৰাৱণে তাচ্ছিল্যহে কৰিছিল। উপায়বিহীনা সীতাই ৰাৱণৰ বাহুতে চটফটাই থাকি অৰণ্যৰ তৃণ লতা, গছ বিৰিখ, পশু পক্ষীকে সাক্ষী কৰি কৈছিল যাতে ৰাক্ষসৰ ৰজা ৰাৱণে তেওঁক সৰি নিয়াৰ সংবাদ তেওঁৰ স্বামী ৰামচন্দ্ৰক জনায়। সীতাৰ দুখ দেখি পশু পক্ষী আনকি গছ বিৰিখেও চকুপানী টুকিছিল। কিন্তু কাৰো বাবেই সাধ্য নাছিল দুৰ্য ৰাক্ষসৰ হাতৰ পৰা জানকীক ৰক্ষা কৰাৰ। ৰাৱণে সীতাক লৈ দণ্ডকাৰণ্যৰ ওপৰেৰে গৈ আছিল। সীতাই বাৰে বাৰে ৰাৱণক কাতৰ প্ৰাৰ্থনা কৰিছিল। আকাশ মাৰ্গত সীতাৰ বিননিয়ে সকলোৰে অন্তৰত বিষাদৰ সুৰ তুলিছিল। সেই অৰণ্যতে আছিল শগুনৰ ৰজা জটায়ু। এজোপা প্ৰকাণ্ড গছৰ ওপৰত পক্ষীৰাজে টোপনিত অচেতন হৈ আছিল। জটায়ুৰ দেহৰ আকাৰ দেখিলে ভয় লগা। ওখ পৰ্বতৰ সমান বিশাল দেহ, পাখি দুখনো প্ৰকাণ্ড প্ৰকাণ্ড আৰু শক্তিশালী। ঠোঁটটো বৰ জোঙা, যেনিবা এপাত চোকা অস্ত্ৰহে। আকাশৰ পৰা চিঞৰি চিঞৰি সীতাই তললৈ লক্ষ্য কৰি গৈ আছিল। এনেতে দেখিলে গছৰ ওপৰত শগুনৰ ৰজা জটায়ু টোপনিয়াই আছে। জটায়ুলৈ চাই জানকীয়ে কাতৰ সুৰেৰে ক'বলৈ ধৰিলে, হে পক্ষীৰাজ জটায়ু, নিদ্ৰা ত্যাগ কৰক। চাওকচোন, অধৰ্মী ৰাৱণে স্বামী নথকা অৱস্থাত অকলশৰে পাই মোক কেনেদৰে অপহৰণ কৰি আনিছে। মোক স্বামী বিচ্ছেদৰ কৰুণ যন্ত্ৰণা দিছে। আপুনি এই অস্ত্ৰধাৰী দুৰাচাৰ ৰাক্ষসক সহজে বলে নোৱাৰিব। অনুগ্ৰহ কৰি পাৰিলে মোক হৰণ কৰি নিয়াৰ খবৰটিকে মোৰ স্বামীক যেনে তেনে জনাব। সীতাৰ কাতৰ বিননি শুনি জটায়ু খপজপাই সাৰ পাই উঠিল। ওপৰলৈ লক্ষ্য কৰি পক্ষীৰাজে দেখিলে ৰাক্ষস ৰাৱণে জোৰেৰে সীতাক ধৰি লৈ গৈ আছে। জানকীয়ে অশেষ চেষ্টা কৰিও নিশাচৰ ৰাক্ষসৰ হাতৰ পৰা মুক্ত হ'ব পৰা নাই। ৰাৱণৰ ঘৃণনীয় কাৰ্য আৰু জানকীৰ কাতৰ আৰ্তনাদে পক্ষীৰাজক ক্ৰুদ্ধ আৰু অস্থিৰ কৰি তুলিলে। গছৰ ওপৰৰ পৰা ৰাৱণলৈ লক্ষ্য কৰি পক্ষীৰাজে ক'বলৈ ধৰিলে, শুন হে দুৰাচাৰ ৰাৱণ, মই পৰাক্ৰমী গৃদ্ধৰাজ জটায়ু, শ্ৰীৰামৰ ভক্ত আৰু পবিত্ৰ সনাতন ধৰ্মৰ সেৱক। মোৰ চকুৰ আগতে এনে ঘৃণনীয় কাম কৰি তোক কেতিয়াও সাৰি যাব নিদিওঁ। ভালে ভালে সীতাক এৰি যোৱাটোৱে তোৰ বাবে মংগলৰ কথা হ'ব। দশৰথ পুত্ৰ প্ৰভু শ্ৰীৰামৰ কথা তই শুনা নাই? তেওঁ হ'ল জগতৰ স্বামীৰূপে ভগৱানৰ অৱতাৰ। তেওঁৰ এই সুলক্ষিনী আৰু সুন্দৰী সীতাক হৰণ কৰি নিবলৈ মৰ সাহস কৰিছ কিয়? নিজৰ ধৰ্ম ৰাখি তই জানকীক এৰি দে। পৰৰ স্ত্ৰী স্পৰ্শ কৰাটোৱে মহাপাপৰ কথা, তাতে আকৌ প্ৰভু শ্ৰীৰামৰ পত্নী। এই সংবাদ পালে শ্ৰীৰামে তোক শুদাই নেৰিব। তইতো মৰিবিয়েই। গোটেই ৰাক্ষসকুল তোৰ পাপৰ বাবে নিধন হ'ব। ৰাম লক্ষ্মণ নথকাৰ সুযোগ লৈ অনাৰ্থিনীৰ দৰে সীতাদেৱীক হৰণ কৰি তই কোনো বীৰত্বৰ পৰিচয় দিয়া নাই। সেই কাৰ্য তোৰ কাপুৰুষালিহে প্ৰকাশ পাইছে। ৰাম লক্ষ্মণে পোৱাহেঁতেন তোক তাতে বধ কৰিলেহেঁতেন। সেয়ে তই মোৰ কথা শুন, ৰাক্ষসকুলৰ ধ্বংস নেমাতি এইবাৰলৈ সীতাক এৰি থৈ যা।
ইমান পৰে জটায়ুৱে ৰাৱণক উদ্দেশ্য কৰি যিবোৰ জ্ঞান দিলে সকলোবোৰ ফুটুকাৰ ফেন হ'ল। ৰাৱণে জটায়ুৰ জ্ঞানক খেৰ কুটাডাল বুলিও গণ্য নকৰিলে। এইবাৰ পক্ষীৰাজৰ ভীষণ খং উঠিল। এহাতে তেওঁ নিৰুপায়ো, কাৰণ সীতাদেৱীয়ে তেওঁক ৰাৱণৰ লগত যুঁজ নকৰি ৰাম লক্ষ্মণৰ ওচৰত সংবাদহে দিবলৈ কৈছে। তেওঁ কি কৰিব এতিয়া? ৰাম লক্ষ্মণক সংবাদ দিবলৈ গ'লে ৰাৱণে সীতাক ধৰি নি লংকাত নানা ৰকমৰ অত্যাচাৰ কৰিব। দুৰাচাৰৰ হাতৰ পৰা তেওঁক যিকোনো উপায়ে জানকীক ৰক্ষা কৰিবই লাগিব। এই বুলি জটায়ুৱে ৰাৱণলৈ চাই গৰ্জি উঠিল, হেৰ' পাপী কুলাংগাৰ, সাহস আছে যদি মোৰ লগত যুদ্ধ দে। মই হলো ৬০,০০০ বছৰীয়া বৃদ্ধ আৰু তই হলি মুখত তেজ বিৰিঙা চকল ডেকা। অসহায় অৱস্থাত সীতাক হৰি নিয়াত তোৰ বীৰত্বৰ প্ৰকাশ নাপায়। তোৰ বীৰত্বৰ প্ৰকাশ পাব এই বৃদ্ধৰ লগত যুদ্ধ দিয়াতহে। এইবাৰ কিন্তু জটায়ুৰ ওপৰত ৰাৱণৰ অতিপাত খং উঠিল। খঙতে চকু ৰঙা হৈ তেজ বিৰিঙিল, কাণৰ কুণ্ডল জকমকাই জ্বলি উঠিল। শীঘ্ৰে ৰাক্ষস বীৰ সীতাক একাষৰীয়াকৈ থৈ জটায়ুৰ লগত ঘোৰ যুদ্ধত অৱতীৰ্ণ হ'ল। প্ৰভুক স্মৰণ কৰি জটায়ুৱে প্ৰাণ তাকি ৰাৱণৰ লগত যুদ্ধ কৰিলে। শক্তিশালী পাখি আৰু চোকা ঠোঁটেৰে ৰাৱণক চাৰিওফালৰ পৰাই আঘাত কৰিলে। মূৰৰ মুকুট আঁচুৰি ছিন্ন ভিন্ন কৰিলে। ৰাৱণেও অসংখ্য ধনুহৰ মাৰি জটায়ুৰ দেহ ক্ষত বিক্ষত কৰিলে। শৰীৰত শেষ বিন্দু শক্তি থকালৈকে ৰাৱণৰ লগত যুদ্ধ কৰি পক্ষীৰাজ ক্লান্ত হৈ পৰিল। ৰাৱণে সীতাক লৈ পুনৰ আকাশৰ ফালে চোঁচা মাৰিলে। ক্লান্ত দেহেৰে জটায়ু কিন্তু পৰি নাথাকিল। তেওঁ দৌৰি গৈ পুনৰ ৰাৱণক বাধা দিলেগৈ। ক্ৰোধ আৰু অপমানৰ ৰাৱণ অধৈৰ্য হৈ পৰিল। তেওঁ খাপৰ পৰা চোকা তৰোৱাল উলিয়াই ল'লে আৰু দুৰ্বল অৱস্থাত জটায়ুৰ পাখি দুখন এখন এখনকৈ কাটি পেলালে। তাৰ পিছত দুই ঠেং আৰু ফিছা পৰ্যন্ত কাটি পক্ষীৰাজক মাটিত বগৰাই পেলালে। যন্ত্ৰণাত ছটফটাই পক্ষীৰাজ অচেতন হৈ পৰিল। জটায়ুৰ এনে দুৰ্দশা কৰি বিজয়ৰ গৌৰৱেৰে ৰাক্ষসৰাজ ৰাৱণে সীতাক লৈ পুনৰ লংকাভিমুখে ৰাওনা হ'ল। মায়ামৃগ মাৰি আহি ৰাম লক্ষ্মণে সীতাক নেদেখি চিন্তাত অধীৰ হৈ পৰিল। সীতাক বিচাৰি তেওঁলোকে অৰণ্যে অৰণ্যে ঘূৰি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতে মৰো মৰো অৱস্থাত লগ পালে সেই পক্ষীৰাজক। ৰামৰ স্পৰ্শত জটায়ুৰ প্ৰাণবায়ু ঘূৰি আহিল। যদিও সীতাৰ দুৰ্দশাৰ সংবাদ দি পক্ষীৰাজে শেষ নিশ্বাস ত্যাগ কৰিলে। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।